গুড মৰ্ণিং এভৰিৱান। একদম প্ৰকৃতিৰ মাজৰ পৰা মই প্ৰিয়ংকাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু যেনেকৈ আপোনালোকে গম পায় মই NDDBৰ কেম্পাছত আছোঁ, মানে হোষ্টেলত। তো ইয়াৰ পৰাই মই একদম ধুনীয়া সেই নাজাৰাৰ মাজৰ পৰা মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাককচোন, তেতিয়াহ'লে আজি মই কি কৰোঁ মই আপোনালোকক দেখাম অলপ কৰি। চাই থাকক আৰু বৰ্তমানটোতো এই প্ৰকৃতিৰ মানে ইমান ধুনীয়া দৃশ্যটো উপভোগ কৰক। আৰু বলক তেতিয়াহ'লে মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অৱস্থা বেয়া। আমি ইয়াতে আহিছিলোঁ, মানে মৌ ইয়াতে বেলেগ বেলেগ ফ্লেভাৰৰ মৌ আনিছিলে কেৰেলাৰ প্ৰডাক্ট। তাতে টেষ্ট কৰিলোঁ, ভিডিঅ' কৰা নহ'ল। তাতে একদম কি আছিলে আমাৰ গাৰ্লিক হানি, জিঞ্জাৰ হানি, টাৰ্মাৰিক, কঁঠালৰো আছিলে, জেক ফ্ৰুট, আৰু এটা আছিলে ৱাইল্ড হানি। তো মানে 6টামান টাইপৰ হানি আমি টেষ্ট কৰিলোঁ, ভাল লাগিলে গোটেইকেইটা। আৰু এতিয়া আমি ওলাই আহিছোঁ ষ্ট'ৰটোৰ পৰা। মানে we are having lassi charge. I am having this one smoothie. আমি অসমীয়া মানুহ যে আমি এইবিলাক মানে বৰ এটা পচন্দ নকৰোঁ, আৰু উপায় নাইকিয়াত খাওঁ, সেইকাৰণে এইবিলাকে খাওঁ আমি। আৰু এতিয়া আমি অকণমান খোজকাঢ়িছোঁ গছৰ তলে তলে। বহুত গছ আছে ইয়াতে, চাওক আপোনালোকে। গছবোৰ আছে কাৰণে অকণমান আছোঁ আৰু ঠিকে থাকে, নহ'লে ইয়াতে অৱস্থা নাইকিয়া হ'লে হয়। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. आगे की तरफ लगा हुआ तो निकल जाएगा। Through the wastelands, through the highways, till my shadow turns to sun rays. ये अच्छा खुला है, यहाँ पे टी पोस्ट है। এতিয়া আমি আহি পাইছোঁ ক'ত? গেলপছ ফুড প্লাজা, ইয়াতে আনন্দৰ ওচৰত। It's gallop. য়েছ, Gallop. আৰু ইয়াতে আগতে মানে বেলেগ বেলেগ মানে টেষ্টৰ কি কয় ফ্লেভাৰৰ পানীপুৰি আছিলে আগতে। তো সেইটো বুলি আহিলোঁ, কিন্তু চাওঁ আমি এতিয়া কি পাওঁ। যদি সেইখন ষ্টল মানে দেখাত নাই, যদি নাই আমি নৰ্মেল পানীপুৰি খাই গুচি যাম আৰু মানে, আৰু চাম কি কি খাব পাৰোঁ। বলক আমি চাওঁ আছেনে নাই। ये देखो रैंक कॉफी, रैंक राक्षस। Guys, पानी पूरी खा लो। विथ एक्स्ट्रा पुदीना जो बकवास है, वो तुम्हारा ही चॉइस था। बहुत राइट আমি এতিয়া ক'ত আছোঁ? And again to be eat, we are having smoothie. পেট যাব আজি আমাৰ, ওপৰা ওপৰকৈ ইমান খাইছোঁ। Nice. NDDB है ना? वही तो है बगल में। NDDB नेशनल डेवलपमेंट बोर्ड है ना? नहीं, NDDB तो है। ऑटो वाले ने कितना मांगा? 100 বাৰ্গেনিং কৰিলোঁ, 80 টকালৈকে আহিলে। কিন্তু আমি মানে ইমানে কনজুচ, আমি 80 টকাও নিদিওঁ। कंजूस ना है वो, पता नहीं कहाँ लेके जाता।
মদ খাই আছে এইটোত মদ নাই ড্ৰাই ষ্টেট কিবা খাই আছে আৰু उसको हिंदी भी समझ में नहीं आ रहा हाँ। नहीं जाना है भैया हमारे पीछे पीछे আহিছে ऑटो वाला माय गॉड ठीक है हम बातें करते करते जाएंगे फुटपाथ से जाएंगे फुटपाथ আৰু এতিয়া আমি গুজৰাটৰ আনন্দ জিলাৰ কোনোবা এটা ৰাস্তা দি আমি অকলে অকলে খোজকাঢ়ি খোজকাঢ়ি আহি আছোঁ দুজনী एक्सप्लोरिंग द रास्ताज য়েছ আৰু আমি অটত 80 টকা দি নগ'লোঁ এতিয়া আমি চাই আছোঁ ক'ৰবাত 10 টকা মানত যাব পাৰোঁ নেকি नहीं एक्चुअली हम लोग रास्ता थोड़ा एक्सप्लोर करना चाह रहे थे हाँ कारण हमारे यहाँ आइए ठोका है हाँ आते ही रहते हैं रास्ता अगर मालूम हो जाएगा तो नेक्स्ट टाइम हम ऐसे वैसे रास्ता मालूम है यहाँ से ये क्रॉस करेंगे ब्रिज उस तरफ जाएंगे और घर से फिर ओके तो और नहीं तो गूगल मास्टर है ना Yes. गूगल जिंदाबाद मैप देखा मैप में मैंने देखा था लेफ्ट ऐसा कुछ है आगे जाके 50 टकात আমি অটো পালোঁ দেই enjoying our auto ride দাদাই বহুত দুখ কৰিছে মানে দাদা বোলে যাওঁতে মানে উভতি আহোঁতে খালী অটো আনিব লাগে সেইটো কাৰণে মানে 100 টকা লাগে আমি আৰু ক'লোঁ এই হেৰিয়ে ৰাখা কণ্টেইনাৰ বিচটো আমি ক'লোঁ যে আমি সদায় আহিয়ে থাকোঁ সদায় আমি খোজকাঢ়ি আহিয়ে থাকোঁ আজি আমাৰ এতিয়া মানে অলপ প্ৰব্লেম হৈ আছে কাৰণে উঠিছোঁ কৈছোঁ আৰু দাদাক সদায় আহোঁ দাদাই কৈ আছে আহোঁতে খালী আহিবলৈ 100 টকা লাগিব এতিয়া আমি বাৰ্গেনিং কৰি কৰি 50 টকা ৰাখিছোঁ দাদাৰ বহুত খং আজি আমাৰ কি লাভ মানে একচুৱেলি হয় কি ইয়াতে যোনখিনি মানুহ মানে ইয়াতেতো মেইনলি ভেজিটেৰিয়ানেই হয় আৰু ইয়াতে যিখিনি মানুহ আছে সিহঁতৰ কাৰণে আন্দা ভুজি কণী ভুজিয়াটো সেইটো বনায় কিন্তু আমি মানে বহুত পুৰণা ন আমাক চিনি পায় ইয়াতে আমাক ধুনীয়াকৈ চিনি পায় তো সেইকাৰণে ইয়াতে মানে চিকেন এক্সট্ৰাকৈ বনাইছিলে আমাৰ কাৰণে চিকেনখিনি থৈ দিছে আৰু এতিয়া আমি খাম ৰুটি আৰু চিকেন খানা বানা খাই পেট গধুৰ হৈ গ'ল আমাৰ আজিৰ দিনটো আমাৰ এনেকৈ শেষ হ'ল বহুত গৰম লাগিছে এতিয়া আমি লিফ্টটো মাতোঁ अब हम जाएंगे अपना अपना रूम उधर वाला आएगा हाँ ये वाला आएगा মানে এবাৰ মোৰ ব্লগটো আৰু হিন্দী অসমীয়া কিবা কিবি ভাষা বহুত ভাষা মিক্স কৰি হিন্দীয়ে নে অসমীয়াই নে ইংলিছে নে মানে ধৰিবই নোৱাৰিব और मेरा जो हिंदी है वो तो और भी बहुत बढ़िया है शक्ल से पता चल रहा है कि हमने सब लेकिन हमारा काजल से पता और नहीं चलता जिन है। लोगों को ये ब्लॉग अच्छा लग रहा है और इसके ब्लॉग में हम अच्छे लग रहे हैं प्लीज नीचे कमेंट जरूर करना এই কাৰণে যদি মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়ে মোৰ ভিউজ বাঢ়ে তেতিয়া মই তাইক মৰ্টন এটা খুৱাম আৰু मॉर्टन खिलाएंगे आपको मॉर्टन आपकी वजह से अगर मेरा लाइक सब्सक्राइबर कोई बढ़ेगा तो हम आपको मॉर्टन खिलाएगा मटन ओके नहीं तो चॉकलेट ट्रॉफी जी नहीं मटन मटन बना के अपने हाथ से वैसे ये अच्छा आलू भाजी नहीं बनाया भाजी अच्छा। अच्छा बनाएगी तो इसलिए मटन खिलाएगी तो इसीलिए आप लोग प्लीज़ इसके चैनल को लाइक शेयर और सब्सक्राइब जरूर करना मटन खाने के लिए। कंटेंट धीरे धीरे इम्प्रूव हो रहा है और आगे भी होगा बट शी नीड्स योर सपोर्ट ओके बाय बाय गुड नाइट डू सपोर्ट मी गाइज और मैं ৰুম পালোহি বাই বাই গুড নাইট আজি ব্লগটো ইমানতে সামৰিছোঁ থেংক ইউ